বলক ৰাইজ আজি গাহৰি মাংস বনাওঁ। মান গাহৰি মাংস আৰু এক মুঠি লাই। গোটেই লৈ লৈছোঁ ধনিয়া পাত আৰু আদা নহৰু আৰু শুকান জলকীয়া। পাচলিৰ ৰজা আলু, ইয়াক মই কেনেকৈ এৰো, গতিকে আলু পিঁয়াজ এইখিনিও লৈ ল'লোঁ। গোটেইখিনি সামগ্ৰী ধুনীয়াকৈ কাটি ল'লোঁ। মোৰ ধুনীয়া মছলাখিনি এতিয়া মই পেষ্ট কৰি ল'লোঁ। সময় নষ্ট নকৰি কেৰাহীটো বহাই ল'লোঁ। এতিয়া মই দিলোঁ মাংসখিনিত কিন্তু মই তেল ব্যৱহাৰ নকৰোঁ। 2-1 মিনিটমানৰ পাছত মই দি দিলোঁ আলু, লগতে দি দিলোঁ মই এয়া পিঁয়াজো। থোৱা ৰঙা বিলাহীকেইটাও মই ইয়াত এড কৰি দিলোঁ। 2-1 মিনিট লাৰাৰ পাছত এতিয়া মই ঢাকোন দি অলপ সময় সিজিব দিলোঁ। পিচি থোৱা মছলাখিনিত এয়া মই অকণমান নেমু চেপি দিলোঁ। ইয়াৰ পাছত ঢাকোনখন খুলি মছলাখিনি মই ইয়াত ঢালি দিলোঁ। তাৰ পাছত সোৱাদ অনুযায়ী নিমখ, হালধি এইবোৰ মিলাই দিলোঁ। গোটেইখিনি সামগ্ৰী অলপমান লাৰি দিলোঁ। অলপ সময় ঢাকোন মাৰি থোৱাৰ পাছত এয়া প্ৰায় হৈছে। এতিয়া জোখমতে পানী দিছোঁ, অলপমান বেছি দিয়া নাই পানী। তাৰপিছত লাইপাতখিনিও ইয়াত মই ঢালি দিছোঁ। এতিয়া ইয়াৰে অৰিজিনেল বস্তু বাঁহগাজ, এইটো মই বেছি দিয়া নাই, অলপমান দিছোঁ। আৰু বাঁহগাজৰ যিটো ৰস হয় ন, সেইটোও মই অলপমান ঢালি দিছোঁ ইয়াতে। এতিয়া কিছু সময় মই উতলিব দিম। প্ৰায় হ'বই আৰু অলপ টাইম উতলাৰ পাছত। ৰাইজ, মোৰ মাংস প্ৰায় হৈ আহিল। এতিয়া মই অলপমান ইয়াতে ধনিয়া পাতখিনি দি দিলোঁ, যিখিনি মই আগতে কাটি থৈছিলোঁ। এয়া প্ৰায় মোৰ হৈ গ'ল। এতিয়া খোৱাহে কথা আৰু। বহুত বেছি টেষ্টি আছিলে গাইজ এইখিনি খাবলৈ। আজিলৈ আহিছোঁ, আকৌ এবাৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ টাটা।